নমস্কাৰ বন্ধুসকল, মই পংকজে বৰ্ণিল মিক্সলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভৱিষ্যতে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত এটা ৰাজনৈতিক দলৰ লক্ষ্য উদ্দেশ্য আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কোনো ব্যক্তিয়ে সেই দলটোত সদস্য হিচাপে অন্তৰ্ভুক্ত হয়। সেই সদস্যজনে যেতিয়া দলীয়ভাৱে প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেতিয়াৰ পৰা তেওঁ ৰাজনৈতিক নেতা হিচাপে বিবেচিত হয়। এই ৰাজনৈতিক নেতাসকলৰ কিছু সংখ্যকে ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে দল পৰিৱৰ্তন কৰা দেখা যায়। এই নেতাসকলে দল পৰিৱৰ্তনৰ জৰিয়তে লবিকেন্দ্ৰিক ৰাজনীতি সৃষ্টি কৰি এখন প্ৰতিষ্ঠিত চৰকাৰ ভঙা পতাৰ নিচিনা খেল কৰিব পাৰে। সাধাৰণভাৱে ক'বলৈ গ'লে ভাৰতীয় সংবিধানত দল পৰিৱৰ্তনৰ কোনো স্পষ্ট নীতি নিয়ম নাই। এজন ৰাজনৈতিক নেতাই এটা ৰাজনৈতিক দলত যোগদান কৰাৰ মাত্ৰেই তেওঁ দলীয় প্ৰাৰ্থিত্ব লাভ কৰা দেখা যায়। সাধাৰণভাৱে ক'বলৈ গ'লে নতুন ৰাজনৈতিক দলত এজন নেতাই যোগদান কৰিলেই যে প্ৰাৰ্থিত্ব লাভ কৰে, এই ক্ষেত্ৰত দলটোত আগৰৰ পৰা থকা নেতাসকলৰ গুৰুত্ব নাইকিয়া হোৱা অনুভৱ হয়। সেয়েহে ভাৰতীয় সংবিধানত এটা স্পষ্ট নীতি থকা দৰকাৰ যে দল পৰিৱৰ্তনৰ ক্ষেত্ৰত এজন ৰাজনৈতিক নেতাইও খুব কমেও ন্যূনতম 5 বছৰ এটা ৰাজনৈতিক দলৰ সদস্য হোৱাৰ পাছতে দলীয় প্ৰাৰ্থিত্ব লাভ কৰাটো বাধ্যতামূলক। নহ'লে দল পৰিৱৰ্তনৰ জৰিয়তে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনৈতিক নেতাসকলে সময়ে সময়ে এটা ৰাজনৈতিক দলৰ পৰা আন এটা ৰাজনৈতিক দললৈ পৰিৱৰ্তন কৰাটো সুলভ হৈ পৰিব তথা ৰাজনৈতিক ক্ষেত্ৰখনত এক নিয়ন্ত্ৰণহীন পৰিৱেশ তথা সৃষ্টি কৰিব।